সকললৈ মই আদৰণি জনাইছোঁ আৰু এইকেইদিন গৰমটো বহুত বেছি দি আছে আৰু বুলি গম পাইছোঁ সেইকাৰণে প্ৰগ্ৰামটো বেছি দীঘলীয়া কৰিব নালাগে মই বহুতখিনি কথা আপোনালোকে দেখিবলৈ পাইছে সালেহা মেডাম এই সময়ত আমার সম্মানীয় সহযোগীক কারো বিরোধা করতে আমি আপনার জনাইছো আমি কোনো ব্যক্তি যাব নালাগে যে প্রধানমন্ত্রী আবাস যোজনা আমার ইয়াতো আমি ৫,০০০কে অধিক পরিয়ালে মানে ঘর পাব পাৰিছে এই মানে টাউন আৰু কিন্তু আমাৰ ব্লক গড়েশ্বৰ সমষ্টিৰ আমাৰ গড়েশ্বৰ ব্লক কমিটিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দলৰ কিছুমান ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিবলৈ আহিছে আৰু তেখেতসকলে এই যোগদান কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে ইয়াত আহিবলৈ পাই মই দেখিছোঁ যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিছে আৰু আমি উৎসাহিত হৈছোঁ কাৰণটো হৈছে UPPL ২০১৫ চনত যিটো এটা চিন্তা লৈ পেলাই এটা ৰাজনৈতিক দল হিচাপে গঠন কৰিছে আৰু ৰাইজৰ মাজত আহিছিলে এই উদ্দেশ্যটো আজি সফল হোৱা দেখিবলৈ পাইছোঁ সেই সময়ত UG ব্ৰহ্ম ডাঙৰীয়াই UPPLক জন্ম দিছিলে বিটিআৰ অঞ্চলত স্থায়ীভাৱে নিৰাপত্তা আনাৰ কাৰণে হত্যা হিংসাৰ পৰিৱেশবিলাক পৰিৱৰ্তন কৰি সকলো জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় গঢ়াৰ এটা চিন্তা লৈ UPPL দলটো তেখেতে গঠন কৰিছিলে আৰু আজি কিছুমান বছৰৰ পিছত আমি দেখিবলৈ পালোঁ সঁচাকৈ বিভিন্ন জাতি জনগোষ্ঠী সকলো আজি UPPL দলত আহিছে আৰু বিটিআৰ অঞ্চলত লাহে লাহে শান্তিটো স্থায়ী হ'বলৈ ধৰিছে কলেজৰ উন্নতিকৰণ স্কুলবিলাকৰ উন্নতিকৰণৰ কামবিলাক চলি আছে ৰাস্তা ঘাটৰ উন্নতিকৰণৰ কাম চলি আছে গড়েশ্বৰ তামুলপুৰ সংযোজন যিটো পথ আছে তাত মানে পুনৰ পুথিমাৰীত আৰু এটা দলং নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ ইতিমধ্যে দিয়া হৈছে ইটোও মই অতি শীঘ্ৰে নিৰ্মাণ হ'ব বুলি আশা কৰিছোঁ আজি আমাৰ গড়েশ্বৰ UPPL দলৰ ব্লক কমিটিৰ উদ্যোগত 647জন ব্যক্তিসকলে বিভিন্ন দলত আছিলে তেখেতসকলে আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰৰ যিটো বিটিআৰ চৰকাৰৰ কাৰ্যপন্থা যিখিনি মানে কাম কাজ আৰু দলৰ নীতি আৰু আদৰ্শক ভাল পায় আজি 647জন ব্যক্তিসকলে মানে আমাৰ দলত মানে জইন কৰিছে আৰু সেই হিচাপে গড়েশ্বৰ ব্লক কমিটি আৰু সমষ্টিৰ হৈ মই তেখেতসকলক মই আদৰি লৈছোঁ আৰু বিটিআৰৰ চিফ মহোদয়ে সময় নাটনি হ'লেও মানে 10 মিনিট সময় দি হ'লেও আজি যিটো জইনিং চেৰিমনি এই চেৰিমনিত উপস্থিত থকাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আজি আহি আমাৰ এই অনুষ্ঠানতে জইনিং চেৰিমনি অনুষ্ঠানতে এটা ভাল কথা ঘোষণা কৰিলে ভাল আঁচনি ঘোষণা কৰিছে এই আঁচনিটো হৈছে আমাৰ গড়েশ্বৰৰ মাজমজিয়া যিটো মানে খেলপথাৰ আছে এই খেলপথাৰত কলেজৰ ফ্ৰণ্টত ক্ৰীড়া সন্থাৰ উদ্যোগত এইটো পৰিচালিত ইয়াত মানে আকৌ 5 কোটি টকা ষ্টেডিয়াম কাৰণে ধাৰ্য কৰিছে নিশ্চয় আমি পৰ্যায়ক্ৰমেভাৱে এই আঁচনি উপভোগ কৰিব পাম তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দোলাবাৰীৰ দলংঘাটৰ দলংখন আমি যাত্ৰা কৰিছোঁ হিচাপে প্ৰায়ভাগ সমস্যা মানে সমাধান হ'ব গৈ আছে আৰু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো আমি ৰাইজক যিখিনি সহায় কৰিব লাগে অৰুণোদয় আঁচনি পোৱাৰ ক্ষেত্ৰত এইখিনি আমি মেম্বাৰৰ পৰা যিখিনি নেতা বন্ধু যিখিনি নিকায় নিগমৰ দায়িত্ব থকা ব্যক্তি তেখেতসকলক দায়িত্ব দিছোঁ আৰু স্পেচিয়েলি আমি মেম্বাৰ নিয়োগ কৰিছোঁ